কাৰণটো কেনেকুৱা হ'ব পাৰে? কাৰণ নোহোৱাকৈতো জইনিং নকৰে। বিজেপিত ফাৰ্ষ্ট মানে ৰাজনীতি মই বিজেপি কৰিছিলোঁ। মই বহুত বছৰ আৰু বহুত সময় দিলোঁ, মোৰ ভাগৰ লাগি গ'ল। গতিকে বিজেপি বুলি কোৱাটো মানে বহুত ডাঙৰ এটা পাৰ্টি, নেশ্যনেল পাৰ্টি নহয় জানো। এতিয়া মই ভাবিছোঁ ব্যক্তিগত হিচাপে ৰিজনেল পাৰ্টিৰ অলপ মানে সোমাই যাম, ঘৰৰ দৰে অলপ ৰেষ্ট লোৱাৰ দৰে। সেয়ে বিশেষ একো নাই। অকলটো মানে আঞ্চলিক দলত অহা নহয়, ৰাষ্ট্ৰীয় দলৰ পৰা আঞ্চলিক দলত নহয়, মানুহে আঞ্চলিক দলৰ পৰা ৰাষ্ট্ৰীয় দলত যায়। গতিকে আপুনি আঞ্চলিক দলত আহিলে গতিকে ভাগৰ লাগে। মই তাকেই কৈছোঁ যে বহুত সময় দিছোঁ, বহুত কষ্টও কৰিছোঁ, সময় দিছোঁ, সকলোৱে জানে। আৰু তাৰ কাৰণে মই কৈছোঁ যে মোৰ বহুত ভাগৰ লাগিল। তাৰ কাৰণে মই ৰিজনেল দলত নিজৰ ঘৰত BTC যিটো ৰিজনেল পাৰ্টি, BTC বুলি কোৱাৰ লগে লগে নিজৰ বুলি ভাবিছোঁ আৰু কি। গতিকে অকণমান ৰেষ্ট ল'ম বা নিজৰ ঘৰৰ দৰে কাম কৰিম বুলি মই। তেনেকুৱাতো বিশেষ নাই, মই কাৰো নাম ল'ব নোৱাৰোঁ, নাইও সঁচাকৈও। এইখিনি জনজাতীয় নেতাক গুৰুত্ব নিদিয়ে নেকি বিজেপি? তেনেকুৱা বুলি নহয়, সকলোৰে এটা এটা পাৰ্চনেলি মানে স্বভাৱ চৰিত্ৰ থাকে। যেনেকুৱা মোৰো অলপ কিবা স্বভাৱ চৰিত্ৰ আছে, এইবুলি কিবা যে মই আপোনালোকৰ ওচৰত কিবা মেনশ্যন কৰিম তেনেকুৱা বিশেষ নাই। বিজেপি দল পদত্যাগ কৰাৰ মূল কাৰণটো কি? মই ক'লোঁ কি যে বিজেপি দলত মই বহুত কাম কৰিছোঁ, বহুত সময় হ'ল, মোৰ ভাগৰ লাগিল, মই তাৰ কাৰণে ৰিজনেল পাৰ্টিত জইন কৰিছোঁ। সেইখিনিয়ে, বিশেষ একো নাই। কিবা নিৰ্বাচনৰ কিবা ভাবিছে নেকি? নিৰ্বাচন বুলি নহয়, ৰাজনীতিত অহা, ৰাজনীতিত জইন কৰা, ৰাজনীতিত কাম কৰা মানে চবৰে কিবা এটা নহয় আশা আকাংক্ষা থাকে নহয় জানো বাৰু। গতিকে চাওঁ আগলৈ কি হয়, সময় আহিলে দেখা যাব। নিশ্চয় ময়ো বিচাৰিম। মোৰ লগত ওচৰৰ পাছত 9জন আছে, 9জন জইন কৰিছে। তেখেতে স্পৰ্টছ ক্লাবৰ লগত জড়িত, তেখেতে আমাৰ দলত যোগদান কৰিব। ডিম্বেশ্বৰ দাস, ভাইচ প্ৰেচিডেণ্ট ওদালগুৰি ডিষ্ট্ৰিক্ট বিজেপি, তেখেতক সম্বৰ্ধনা জনালে আমাৰ সভাপতি ছাৰে আৰু আমি বীৰগাঁও বসুমতাৰী